আমি আমাৰ NSB আঞ্চলিক কমিটিৰ পৰা অহা মাঘ মাহৰ দ্বিতীয় মঙলবাৰত গোঁঠাৰ বাথৌচান উদযাপন কৰিম। লগতে আমাৰ মধ্য বাক্সা জিলাৰ পৰা তৃতীয় বৰ্ষ বাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব একেলগে। গতিকে তিনিদিনীয়া কাৰ্যসূচীৰ আমি মহা ধুমধামেৰে পালিবলৈ আয়োজন কৰিছোঁ। লগতে আমাৰ এই অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে যোগদান কৰিব আমাৰ ডক্টৰ মংগল সিং হাজোৱাৰীদেৱ, লগতে আমাৰ BTCৰ চিফ BTRৰ চিফ তেখেতেও ইয়াত উপস্থিত থাকিব, প্ৰমোদ বড়ো ছাৰে, আৰু কাতিৰাম বড়ো তেওঁ হ'ল স্পীকাৰ। তেখেত সকলোৱে আমাৰ ইয়াত আহিম বুলি আশ্বাস দিছে। আমি লগতে আমাৰ স্থানীয় বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী মহোদয় ৰঞ্জিত কুমাৰ দাসদেৱে ইয়াত নিশ্চয়কৈ আহিব। তেওঁ লাগি আছে আমাৰ লগত ওতঃপ্ৰোতভাৱে। এইখিনি আমাৰ আয়োজন। আচলতে আহি নিজকে ধন্য মানিছোঁ, কাৰণ এইটো 3rd এনুৱেল কনফাৰেন্স অফ মিডিল বাস্কা ডিষ্ট্ৰিক্ট বথৌ মহোৎসৱা, আৰু লগতে ইয়াত 29th গঠৰ বাথৌ চান চেলিব্ৰেশ্যন। এই অনুষ্ঠানটি আমাৰ উদযাপন হ'ব আচলতে 23, 24 আৰু 25 জানুৱাৰীত। আৰু তাৰ আজি আমি ইয়াতে লাই খুঁটা স্থাপন কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। কাৰণ আপোনালোকে জানেই যে যি এই বাথৌ উৎসৱ বা বাথৌ ধৰ্ম, এই ধৰ্মটো বিশ্বৰ অতি পুৰণি ধৰ্মবিলাকৰ ভিতৰত এইটো এটা ধৰ্ম। আৰু এই ধৰ্মটো যি ধৰণে হয়তো প্ৰতি সময়ত যাতে প্ৰচাৰ হৈ যাব লাগিছিল, সেই ধৰণে নোহোৱাৰ কাৰণে হয়তো আমি যি ধৰণে পাব লাগিছিল বৰ্তমান পোৱা নাই। কিন্তু আজি সকলোৱে সজাগ হৈছে, সচেতন হৈছে। আমাৰ যিটো ধৰ্মীয় সত্তা বাথৌ ধৰ্মৰ, এই সত্তাক কিন্তু সুন্দৰভাৱে ইয়াত উপস্থাপন কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাইছে। আৰু এইটো এটা অঞ্চল, যিটো অঞ্চলত নেকি শিক্ষা, সংস্কৃতি, কৃষি সকলো ক্ষেত্ৰত, খেল ধূলকে ধৰি সকলো ক্ষেত্ৰত আগবঢ়া অঞ্চল। আৰু এই অঞ্চলত যাতে এটা ধৰ্মীয় বাতাবৰণ সৃষ্টি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত এই ধৰণৰ অনুষ্ঠান এটি আয়োজন কৰা হৈছে। ইয়াৰ আগতো এই অনুষ্ঠান হৈছিলে, অতি উলহ-মালহেৰে হৈছিল। আৰু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি, ইয়াত আমাৰ যিখিনি যুৱশক্তি তেওঁলোকে কিন্তু সুন্দৰভাৱে জড়িত হয়। আৰু ইয়াত আগভাগ লৈ আমাৰ ইয়াৰ যিখিনি মহিলাখিনি এতিয়া যিটো নেকি অত্যন্ত জৰুৰী। গতিকে আমাৰ সমাজ ব্যৱস্থাটোক অতি সুন্দৰভাৱে পৰিচালনা কৰাত বা ধৰ্মীয় সত্তাটোক সুন্দৰভাৱে ধৰি ৰখাৰ ক্ষেত্ৰত এই অঞ্চলটিৰ সকলোৱে, আমাৰ ডেকা বৃদ্ধ বা মহিলা বা যুৱক যুৱতী সকলোৱে একধৰণে আহি ইয়াত সকলোৱে আহি লগ হৈছে। আৰু ইয়াৰ দ্বাৰাই যাতে আমি এই অঞ্চলটিতে নহয়, আমি আমাৰ ৰাজ্যখনত, আমি আমাৰ দেশখনত যাতে এটা বাতাবৰণ সুন্দৰভাৱে নিব পাৰোঁ, সেইটো আশা ৰাখিছোঁ। আৰু এই অনুষ্ঠান ইয়াত আহি আমি এক সমন্বয় অনুষ্ঠান পাইছোঁ। ইয়াত কোনো ধৰণৰ জাতি ধৰ্ম বৰ্ণৰ কোনো কথা নাই। সকলোৱে আহি ইয়াত আছে। ইয়াত কাৰোবাই শুভেচ্ছা দিছে, কাৰোবাই আহি অতি সুন্দৰভাৱে সংগ দিছে বা ধৰ্মীয় সত্তাটোক সকলোৱে জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰিছে। গতিকে এই দিশত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠান যাতে সুন্দৰভাৱে পৰিচালিত হয় বা পৰৱৰ্তী আমাৰ যি অধিৱেশনখন আছে অতি সুন্দৰভাৱে যাব বুলি আমি নিশ্চয় আশাবাদী। আৰু সকলোকে পুনৰবাৰ এটাই আহ্বান জনাইছোঁ, যাতে ইয়াৰ যিটো শান্তি শৃংখলা যিটো পৰিৱেশ, এই পৰিৱেশটো অটুট ৰাখি ধৰ্মীয় সত্তাক যাতে সদায় সুন্দৰভাৱে রাখে, সেইটো আশা ৰাখিছোঁ। क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो। थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो। बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर। थाखो फोरोंथायनि अनगायैबो योगा क्लासेस, बेसिक कम्पिउटार एडुकेशन, इंग्लिश स्पीकिंग स्किल, मैथ्स एंड साइंस प्रोजेक्टिंग, हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं। बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं। गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101008849 कल खालामनानै सुलाद लानो हागोन।